Hello everyone, welcome back to my channel. আৰু আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে বুলি প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে দুৰ্গা পূজা লগতে নৱৰাত্ৰিৰ বহুত মৰম শুভেচ্ছা আৰু শুভকামনা জনাইছো আৰু আশা কৰিছো মা দুৰ্গাই আপোনালোকক জীৱনৰ যিখিনি বেয়া আছে দুখ আছে সকলোখিনি যেন দূৰ কৰি দিয়ে আপোনালোকৰ জীৱনবোৰ যেন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে মই তাৰে কামনা কৰিলো আৰু হিনাখন আমাৰ ইয়াত যে নৱৰাত্ৰি পাতিছে মন্দিৰত হিনাখন আমি গৈছিলো ভিডিওটো দিছিলো আপোনালোকে চালেনে বাৰু যদি চোৱা নাই চাই ল'বচোন কেনেকৈ বেলজিয়ামতো মানুহবোৰে যে নৱৰাত্ৰি মানি আছে মন্দিৰত পূজা হৈ আছে আপোনালোকে দেখা পাব আৰু তাকে আজি বিশেষ স্পেশাল ভিডিও নহয় মই আজি কুকিং ভিডিও এটাহে লৈ আহিছো আজি বনাইছো মই গাহৰি মাংস মুলাৰ লগত নোলাইছিলে মুলাৰ লগত বনাইছো এইখিনিতে এটা কথা মনত পৰিছে আমাক মানে প্ৰায় লগৰবোৰে সোধে আৰু যে তোমালোকে মানে নৱৰাত্ৰিত ব্ৰত নকৰা নেকি মাছ মাংস খোৱা নেকি আমি কওঁ তাকে যে আমি আচলতে সদায় মাছ মাংস খোৱা প্ৰাণীয়ে হয় আমাক মানে তেনেকুৱা কোনো ধৰা বন্ধা মানে আমুকদিনাখন ভগৱানক তুমি নেখাই নবৈ পূজা কৰিব লাগিব বুলি আমাক শিকোৱা নাই গুৰুজনাই আমাক মাত্ৰ কৈছে যে ভগৱান নিৰাকাৰ হয় নিজৰ মনত ৰাখিবা নিজৰ মনবোৰ চাফা কৰিবা আৰু ভগৱান সদায় আমাৰ লগতে আছে আৰু সেই তাকে আমি তাহাঁতক কওঁ যে তেনেকুৱা আমাৰ ধৰা বন্ধা একো নাই কিন্তু হয় আমিও পূজা কৰোঁ আমিওতো হিন্দুৱে হয় তাকে হ'ব বলক বেছি দীঘল নকৰোঁ তেন্তে আজি ৰেচিপিটো আৰম্ভ কৰোঁ ৰেচিপি বুলি নহয় আৰু এনেই চিম্পল কিবা এটা বনাইছিলোঁ যে সেইকাৰণে বোলো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ বুলি মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে এয়া মিঠাতেল গৰম কৰিছোঁ আৰু আনফালে মই মাংসখিনি অলৰেডি বইল কৰি সিজাই থৈ দিছোঁ ধুনীয়াকৈ আৰু তাতে দিলোঁ এয়া পিঁয়াজখিনি একদম ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত পিঁয়াজখিনি যেতিয়া ভজা হ'ল এতিয়া দি দিম ইয়াতে কাটি ৰখা মূলা আৰু আলুখিনি মই মিডিয়াম চাইজত কাটিছোঁ এইখিনি ধুনীয়াকৈ প্ৰথমতে ইয়াৰ পানীখিনি শুকুৱাই ল'ম গেছটো মানে ফুলত ৰাখি লৈ অলপমান ফ্ৰাই কৰি ল'ম আৰু ইয়াত দেখিছে ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল তাৰপাছত ইয়াতে দিলোঁ মই ৰচুন আৰু আদা তাৰপিছত দিলোঁ জোখমতে নিমখ আৰু লগতে দিলোঁ হালধি আৰু দিলোঁ অলপমান মিট মছলা নৰ্মেলি গাহৰি মাংসত আপোনালোকে যি মছলা ব্যৱহাৰ কৰে দিব পাৰে তাৰপাছতে ইয়াতে দিলোঁ মই অলৰেডি বইল কৰি ৰখা মাংসখিনি তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম আৰু গেছটো এতিয়া কৰি দিম মই মিডিয়াম আৰু ঢাকনখন বন্ধ কৰি মিডিয়াম টু ল'ত ৰাখি লৈ মাংসখিনি সিজাই থাকিম আৰু ইয়াত দেখিলে ঢাকনিখন বন্ধ কৰি মই অলপ সময় সিজালোঁ প্ৰায় 3 পৰা 4 মিনিটৰ পাছত ইয়াতে দিলোঁ মই বিলাহী এটা বিলাহী দিছোঁ মই এতিয়া প্ৰথমে দেখিলোঁ যে অলপমান কম হৈছে নিচিনা সেইকাৰণে তাৰপিছত আকৌ এটা অলপ সৰু চাইজৰ বিলাহী কাটি দিলোঁ মানে মই 2টা বিলাহী দিছোঁ আৰু এতিয়া কৰিলোঁ ধুনীয়াকৈ মিক্স আৰু গেছটো অলপমান ল' টু মিডিয়াম কৰি ৰাখি ঢাকনখন বন্ধ কৰি মই অলপ সময়ৰ কাৰণে সিজিবলৈ দিম এয়া দিলোঁ মই 2টা জলকীয়া গোটাকৈ দিছোঁ কাৰণ পাহিয়ে খাব পাব লাগিলে গোটাই হাল্লা কৰিব যায় সেইকাৰণে আৰু এনেদৰে গেছটো কম কৰি ৰাখি মই সকলোখিনি সিজাই থাকিম আৰু এয়া দেখিলেনে আমাৰ মাংসখিনি বহুত সময় কমচে কম 20 পৰা 30 মিনিটমান হ'ল নেকি তাৰপিছত আমাৰ মাংসখিনি ধুনীয়াকৈ হৈ গ'ল যিখিনি চব্জি আছিলে আলু আৰু বিলাহী মূলা সেই সকলোখিনি ধুনীয়াকৈ সিজিলে তাৰপিছতে ইয়াতে দিলোঁ মই ধনিয়া আৰু আমাৰ আজিৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল চাৰ্ভ কৰিবৰ কাৰণে আৰু আজিৰ এই মাংস আঞ্জা আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ প্লিজ মোক নাপাহৰিব নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ তেন্তে শেষত আকৌ এবাৰ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ সকলো ভালে কুশলে থাকক বাই